10 সংখ্যক আমাৰ যি সংকোচ খেৰাই এই উৎসৱ মুকলি সভাত মই এটেণ্ড হৈছোঁ আৰু আগতো আহিছিলোঁ। সকলোৱে জানে বড়োসকলৰ ধৰ্ম বাথৌ আৰু খেৰাই এই দুটা যিটো বিষয় এইটো সংলগ্ন হৈ আছে। বাথৌৰ পৰাই খেৰাই আৰম্ভ হৈছে আৰু বাথৌ ধৰ্মটো আমি ক'ব নোৱাৰা সময়ৰ পৰাই বড়োসকলে সেই ধৰ্মটো পালন কৰি আহিছে। বাথৌৰ বিভিন্ন ৰীতি নীতিবিলাক মানি আহিছে আৰু আজিও আমি বিশ্বাস কৰোঁ এজন সিজৌ গছৰ ওচৰত আমি বাথৌবোৰে আমাৰ ভগৱানক আমি পূজা কৰোঁ আৰু ইয়াৰ বিভিন্ন ভাগবিলাক আছে আৰু এই সংকোচ খেৰাইত এই বিভিন্ন ভাগবিলাক খুব ৱেল ডিজাইন কৰি পেলাই আজি গুডি বাথৌ আফাদে ইয়াতে যোৱা 10টা বছৰ উদযাপন কৰি আছে। এই বছৰ তেখেতসকলৰ এই উদযাপনত অংশগ্ৰহণ কৰি যিহেতু আমাৰ ট্ৰেডিশ্যন আমাৰ কালচাৰ সব ইয়াৰ লগত সংলগ্ন হৈ আছে, মই 3 কোটি টকা ঘোষণা কৰিছোঁ বিটিআৰ চৰকাৰৰ পৰা, যাহাতে এই খেৰাইচালি এই সংকোচ খেৰাইচালিটো আমাৰ য'ত বাথৌ ধৰ্মৰ ইয়াত বিভিন্ন পূজাৰ বিভিন্ন আমাৰ কাৰ্যকলাপবিলাক ইয়াতে হ'ব, তাৰ কাৰণে মই তেখেতসকলক ঘোষণা কৰিছোঁ আৰু অনাগত দিনত মই অনুৰোধ কৰিছোঁ আহি থকা প্ৰজন্মক আধ্যাত্মিক চৰ্চাৰ দ্বাৰা আমাৰ স্পিৰিচুৱেল যিটো প্ৰেক্টিছ ইয়াৰ দ্বাৰা যাহাতে এটা সঠিক পথত আগুৱাই নিব পাৰে এই দিশত তেখেতসকলক মই গুৰুত্ব দিবলৈ অনুৰোধ কৰিছোঁ। কাৰণ আহি থকা সময়ত আমাৰ যুৱ প্ৰজন্মৰ কাৰণে এটা প্ৰত্যাহ্বান আছে যে বিভিন্ন পৰিৱেশ ড্ৰাগছৰ পৰা লৈ মদৰ পৰা লৈ বিভিন্ন পৰিৱেশবিলাক কেতিয়াবা আমাৰ যুৱসকলক বিপথে পৰিচালনা কৰিব বিচাৰে। গতিকে আজিৰ সময়ত আমি সমাজৰ প্ৰত্যেকটা ছেকশ্যনৰ মানুহে ইয়াৰ পৰা সজাগ হ'ব লাগিব। আমি ধৰ্ম চৰ্চা কৰাৰ লগতে গুণ জ্ঞান আমাক লাগে, আমাক যিটো নেকি নীতি নিৰ্ধাৰণ কৰা বা আমাৰ নৈতিক দিশবিলাক শক্তিশালী কৰাৰ কাৰণে আমাক লাগে আৰু সেইকাৰণে সেই প্ৰেক্টিছবিলাক যাহাতে কৰিব পাৰে সেইটোৱে মই অনুৰোধ কৰিছোঁ। থেংক ইউ।